ময়ো সিদিনা ছিকিমত 22 তাৰিখে ছিকিম ইউনিভাৰ্চিটিৰ এটা প্ৰগ্ৰামত যাওঁতে সিদিনা ৰাতিপুৱাই গম পালোঁ হঠাতে মোবাইলত মোৰ এইটো মেছেজটো আহিছে। মই এইটো গমেই পোৱা নাছিলোঁ যে এনেকৈ সন্মান ক'ৰবাত মই ইণ্টাৰনেশ্যনেল এৱাৰ্ড এটা পাম আৰু ফেলিচিটেট কৰিব। এইটো নেপালৰ এটা ইণ্টাৰনেশ্যনেল এটা অৰ্গেনাইজেশ্যন আছে, লিটাৰেৰী অৰ্গেনাইজেশ্যন হয়। এইটো নমস্তে লঘুকথা মঞ্চ বুলি কয়। এইটো যিহেতু এইটো নেপালত হেড অফিচটো আছে ইয়াৰ, কিন্তু এইটো অল অভাৰ দ্য ৱৰ্ল্ড আছে ইয়াৰ মেম্বাৰবিলাক। গতিকে তেওঁলোকে মোক এইবাৰ এই এৱাৰ্ডৰ কাৰণে বাছনি কৰিছে। ইণ্ডিয়াৰ পৰা অকলে মই আছোঁ আৰু বাকী US, অষ্ট্ৰেলিয়া এনেকৈ বাহিৰৰ কিছুমানেও পাইছে, কিন্তু ইণ্ডিয়াৰ পৰা মোক তেওঁলোকে এৱাৰ্ডটো দিছে। এইটো হ'ল হেমলতা স্মৃতি নৱশ্ৰেষ্ঠা পুৰস্কাৰ পান্থা। যিটো আপুনি কি সৃষ্টিৰ কাৰণে এই পুৰস্কাৰ পাবলৈ সক্ষম হ'ল? এইটো মোৰ শ্বৰ্ট ষ্টৰীৰ ফিল্ডত মই পাইছোঁ। এইটো ইমান শ্বৰ্ট ষ্টৰী মই লিখিয়ে থাকোঁ। মোৰ কিতাপো অলৰেডি ওলাইছে। এতিয়ালৈকে মোৰ এইখন লৈ 6খন কিতাপ হ'ব। অসমীয়াতো লিখিছোঁ, হিন্দীতো লিখা আছে, আৰু নেপালীত আছে মোৰ 3খন, অসমীয়াত 2খন, আৰু এইখন লৈ নেপালীত 4খন হ'লগৈ। মানে 250-300 ৱৰ্ডৰ ভিতৰত হয় প্ৰত্যেকটো ষ্টৰী। আৰু তাত আমাৰ ছ'চাইটিৰ যিটো কণ্ডিশ্যনটো অভাৰঅল যিটো বা এনভাইৰনমেণ্ট, ক্লাইমেট চেঞ্জ, পলিটিকেল চেঞ্জ, এই গোটেইখিনিৰ ওপৰত থিম কৰি ষ্টৰীবিলাক লিখা হৈছিলে। আৰু তেওঁলোকৰ দৃষ্টিত এইটো কিতাপখন শ্ৰেষ্ঠ হোৱাৰ বাবে মোক তেওঁলোকে বাছনি কৰিছে আৰু খবৰ দিছে। এইটো 23 তাৰিখে আছিলে, মই খবৰ পাইছোঁ। মই আচৰিত হৈছোঁ যে মই এনেকৈ কেতিয়াবা এৱাৰ্ড পাই যাম ইণ্টাৰনেশ্যনেল লেভেলত, আৰু ভালো লাগিছে। আৰু তাৰ লগতে তেওঁলোকে মোক আৰু এটা লঘুকথা যিটো সন্মান ফেলিচিটেশ্যন কৰিব। 5জন আছে তাত, টোটেল 5জনৰ ভিতৰত ময়ো পৰিছোঁ। বাকী তাৰে এজন নেপালৰ, বাকী 4জন বাহিৰৰ হয়। অষ্ট্ৰেলিয়া, US, এনেকৈ জাপানৰো আছে, কানাডাৰো আছে, এনেকৈ বাহিৰৰ 4জন, আৰু ইণ্ডিয়াৰ পৰা, ভাৰতৰ পৰা মোক তেওঁলোকে ফেলিচিটেট কৰিব বুলি দিছে। আৰু অহা এইটো কাতি মাহত, নৱেম্বৰ আৰু ডিচেম্বৰৰ মিড টাৰ্ম যিটো হ'ব, নৱেম্বৰৰ লাষ্ট হ'ব পাৰে বা ডিচেম্বৰৰ ফাৰ্ষ্ট উইক হ'ব পাৰে। এইটো নেপালৰ যিটো আমাৰ নেশ্যনেল যিটো তাৰে চেংচুৱেৰী আছে, নেপাল ৰাষ্ট্ৰীয় নিকুঞ্জ বুলি কয়, তাৰ কাষতে তেওঁলোকে মোক এইটো ফেলিচিটেট কৰিব। এই বঁটাত কি কি থাকিব? এই বঁটাত তেওঁলোকে তাম্ৰপত্ৰ আৰু নগদ ধনৰাশিও থাকিব। লগতে এইবিলাক যিবিলাক ট্ৰেডিশ্যনেল ড্ৰেছবিলাক থাকে, এইবিলাক কিতাপৰ টোপোলা থাকিব, সেইখিনি। আৰু আপোনাৰ পুৰস্কাৰ ঘোষণা হোৱাৰ পিছত আপোনাৰ কেনেকৈ লাগিছে? মইতো প্ৰথমতে আচৰিত হৈছোঁ, কাৰণ আমি পুৰস্কাৰৰ কাৰণে কেতিয়াও নিলিখোঁ। ক'তো আমি পুৰস্কাৰৰ কাৰণে আজিলৈকে এপ্লাই কৰি পোৱা নাই, আৰু নকৰোঁ বুলিয়ে ভাবি লৈছিলোঁ। কিন্তু এইটো আনএক্সপেক্টেড, আৰু মই ভবাই নাছিলোঁ যে মই এনেকৈ ক'তো মানে তেনেকৈ নোকোৱাকৈ এৱাৰ্ড পাই যাম, তাকো বিদেশৰ পৰা। সেইকাৰণে বেছি ভাল লাগিছে যে ইণ্টাৰনেশ্যনেল এটা এৱাৰ্ড পাইছোঁ। এইটো মোৰ মাত্ৰ গৌৰৱ নহয়, আমাৰ গোটেই অসমৰ গৌৰৱ, আমাৰ বড়োলেণ্ডৰ গৌৰৱ, আমাৰ ওদালগুৰিৰ গৌৰৱ। মই তেনেকুৱা কৰিয়ে ভাল পাওঁ। যিখিনি মোৰ ডিউটি আৱাৰ্ছ মই চিনচিয়াৰলি কৰোঁ। মোৰ টিচিং লাৰ্ণিঙৰ কামটো মোৰ চলি আছে, আৰু টিচিং লাৰ্ণিঙৰ ওপৰত মই অলৰেডি কিতাপো এখন লিখিছোঁ, শিক্ষা ক্ষেত্ৰৰ অ আ ক খ আৰু অন্যান্য প্ৰবন্ধ বুলি। তাৰপিছত বাকী সময় মই ভালদৰে ইউজ কৰিব খোজোঁ, ইউটিলাইজ কৰোঁ, লেখা মেলা কৰি, বা বিভিন্ন ছ'চিয়েল কাম, যেনেকৈ আমাৰ ইয়াত MRSD NGO আছে, তাৰ লগত জড়িত হৈ আছোঁ মই। স্থাপনা দিনৰ পৰাই ৰেড ক্ৰছ ছ'চাইটিৰ লগত লাইফ মেম্বাৰ হৈ আছোঁ, আৰু অসম সাহিত্য সভাৰ মই লাইফ মেম্বাৰ, অসম নেপালী সাহিত্য সভাৰ মই লাইফ মেম্বাৰ, আৰু অলৰেডি মই মেম্বাৰ হৈ আছোঁ তাত। তেনেকৈ বহুতো অৰ্গেনাইজেশ্যন আছে, আৰু অৰণ্য সুৰক্ষা সমিতি, তাৰ লগতো মই ৰিলেটেড হৈ আছোঁ আগৰ পৰাই। আৰু আমাৰ ইয়াত যিটো আগতে পেপাৰবিলাক ওলাইছিল, বড়োলেণ্ড ভইচ, নেশ্যনেল ভইচ, হায়েনি ৰাদাব যিটো আছিলে, বড়োলেণ্ড ইংখং,
আৰু এইফালে আমাৰ আগদাৰী আমি এইটো ওলাইছিলোঁ ইয়াৰ পৰা আৰু নেশ্যনেল ভইচ আমাৰ প্ৰদীপ দৈমাৰী দাদাৰ যিটো আছিলে তাতো আমি আছিলোঁ একেলগে আমি বহুতেই কাম কৰিছোঁ আৰু কাম কৰি ভাল লাগে ৰাইজৰ লগত থাকি ভাল লাগে হয় মই দিছোঁ মানে আগতে যিটো আইনী ৰাজা পেপাৰ বা ইংখঙত মই ইয়াৰে ওদালগুৰিত যেতিয়া আমাৰ ৰিপৰ্টাৰ কম আছিলে তেতিয়া মই ছাৰ্ভিচ দিছিলোঁ আৰু তেখেতসকলে আদৰি লৈছিলে আৰু মোৰ নিউজবিলাক তাত ওলাইছিলে অনাৰেৰি আমি এইবিলাক কাম কৰিছিলোঁ কৰি ভাল লাগিছিল তাৰপিছত এতিয়া মোৰ এখন কিতাপ আছে এইটো বনস্পতিৰ ওপৰত লিখা ভেজিটেবলছৰ ওপৰত সেইখন বড়ো ভাষাত ট্ৰান্সলেট হৈ আছে বৰ্তমান হয় আপোনাক এই বঁটাহে কিমান উৎসাহ দিব উৎসাহিত আচলতে বঁটা পোৱা মানে এজন লেখকৰ কাৰণে এটা ডাঙৰ এটা স্বীকৃতি হয় ৰিকগনিশ্যন এইটো মই পাইছোঁ আৰু নিজকে সঁচাকৈ এজন ৰাইটাৰ যেন লাগিছে এতিয়াহে আৰু ভৱিষ্যতেও নিশ্চয় আমাৰ কলম থমকি নৰয় কলম চলিয়ে থাকিব কাৰণ এইটো নিচা লেখাটো লেখা মেলা কৰিয়ে জীৱনটো এনেকৈ কটাম এতিয়া ৰিটায়াৰ হ'বলৈ বেছি দিন নাই 8 মাহমান আছে আৰু ৰিটায়াৰ হোৱাৰ পিছত আৰু বেছি সক্ৰিয় হ'ম তেতিয়া আৰু লেখা মেলা বেছিহে হ'ব যেন লাগি আছে মোৰ কাৰণে ফ্ৰী হৈ যাম অলৰেডি আমি এটা ইয়াতে অৰ্গেনাইজেশ্যন বনাইছোঁ পাব্লিক ইণ্টাৰেষ্ট বুলি তাতে মানে ইয়াত কোনো নাই মই তাৰে চেয়াৰমেন আৰু আমাৰ এগৰাকী অনিতা বসুমতাৰী আছে তেওঁ ছেক্ৰেটাৰী আমি এতিয়া লাহে লাহে কাম আৰম্ভ কৰিছোঁ কিন্তু 8 মাহলৈ অলপমান থমকি ৰ'ব লগা হৈছে 8 মাহৰ পিছতে পাব্লিক ইণ্টাৰেষ্ট তেতিয়া ওদালগুৰিৰ ৰাইজে গম পাব যে আমি কিমান কি কাম কৰিব ওলাইছোঁ হয় ধন্যবাদ আলোচনা কৰাৰ কাৰণে হয় ধন্যবাদ আমাৰ বড়োলেণ্ড ৰাজা ইংখং সকলো আছাম লাইভ সকলোকে মই ধন্যবাদ জনাইছোঁ এনেকৈ মোৰ আহি এনেকৈ মনৰ কথা লোৱাৰ কাৰণে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ